আচলতে আমি সনাতন হিন্দু ধৰ্মীয় মানুহখিনিয়ে আমাৰ চিন্তা চৰ্চাবিলাক আমি এখন মানে ধৰ্ম নিৰপেক্ষ দেশ বুলি ভাবি আমি স্কুলবিলাকত এইবিলাক নকৰোঁ। কিন্তু খ্ৰীষ্টান আৰু মুছলিমে তেওঁলোকৰ নিজৰ ধৰ্ম প্ৰচাৰৰ কাৰণে স্কুলৰ পৰাই আৰম্ভ কৰে। কিন্তু আমাৰ এই নকৰাৰ কাৰণে আমাৰ গাঁওবিলাকতো ল'ৰা ছোৱালীবিলাকে নামঘৰ বা সত্ৰলৈ নোযোৱা এটা হেৰি আহি গৈছে। তেওঁলোকৰ অভ্যাস এটা হৈ গৈছে যে দৰকাৰ নাই, স্কুলতো প্ৰাৰ্থনা নাইকিয়া হৈ গৈছিল। আমাৰ দিনত প্ৰাৰ্থনা আছিলে, এতিয়া নাইকিয়া হ'ল। কিন্তু এতিয়া মই সঁচাকৈ অনুভৱ কৰিছোঁ, অনুভৱেই নহয় সঁচা কথা, গোটেই ভাৰতবৰ্ষত এইটো ৰেকৰ্ড হৈছে যে এখন আমাৰ সনাতনী স্কুলত নামঘৰ হৈছে। আৰু এইটো সঁচাকৈ অতুল শইকীয়াদেৱক কি বুলি মই ধন্যবাদ দিম। তেখেতৰ এই মহানুভৱতাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এই বস্তুটো সঁচাকৈ যদি ধৰ্ম ৰক্ষা কৰিব লাগে তেতিয়াহ'লে গোটেই অসমৰ যিমানবিলাক গভৰ্ণমেণ্ট স্কুলেই হওক বা প্ৰাইভেট স্কুলেই আছে এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে। ইয়াতেই যে সীমাবদ্ধ থাকিব, মাজুলীৰ এখন বনগাঁও স্কুল এখনতে সীমাবদ্ধ থাকিব সেইটো নহয়, যিমান আছে। আৰু অকল শংকৰদেৱ শিশু নিকেতনে নহয়, চৰকাৰী বিদ্যালয় সকলো বিদ্যালয়ত হ'লে আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে আধ্যাত্মিক ভাৱটো মনত ল'ব। আৰু আধ্যাত্মিক চিন্তা যেতিয়া আহিব, সেৱাৰ প্ৰতি ভাৱ এটা আহিব, ভয় যেতিয়া আহিব, ভয়ে ভক্তি যেতিয়া আহিব, তেতিয়া জীৱনত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। তেওঁলোকে আজিকালি দেখা যায় পিতৃ মাতৃ বৃদ্ধ হ'লে বৃদ্ধাশ্ৰমত থয়, অৱহেলা কৰে, বাহিৰত তেওঁলোকে সুখত থাকে, পিতৃ মাতৃৰ কথা নাভাবে। যদি সৰুতে আমাৰ ধৰ্মৰ প্ৰতি গুৰুজনে যিটো অপূৰ্ব আমাক সংস্কৃতি দি গ'ল বা ধৰ্ম বিশ্ব এটা সৰ্বশ্ৰেষ্ঠ ধৰ্ম আমাক দি থৈ গ'ল, সেই ধৰ্মটো যদি আমি অনুকৰণ কৰোঁ নিশ্চিতভাৱে কোনো ল'ৰা ছোৱালীয়ে বুঢ়া কাললৈকে কোনো বেয়া কাম কৰিব নোৱাৰে। সেইটো একদম চেলেঞ্জ দি ক'ব পাৰি। এইটো কথা কাৰণে আমি অনুভৱ কৰোঁ আৰু চৰকাৰক অনুৰোধ জনাইছোঁ এই যাতে স্কুলবিলাকত অন্ততঃ আন নহ'লেও প্ৰাৰ্থনাখিনি কৰক। আৰু পাৰিলে প্ৰত্যেক স্কুলতে ৰেপ্লিকা টাইপৰ হ'লেও প্ৰতীক চিহ্ন হিচাপে হ'লেও একোটি নামঘৰ তৈয়াৰ কৰাটো অতি প্ৰয়োজন। আমি এটা দুখৰ কথা কওঁ, আমাৰ সত্ৰ মহাসভাৰ পৰা আমি এটা অনুৰোধ কৰিছিলোঁ অসম চৰকাৰক সৰ্বানন্দ সোণোৱালৰ দিনত। তেতিয়া কৈছিলোঁ যে সংস্কৃত ভাষাটো যেতিয়া আমাৰ দেৱভাষা, আমাৰ সকলো ভাৰতীয় ভাষাৰ মানে আদি ভাষা, মাতৃভাষা, গতিকে সংস্কৃত ভাষাটো স্কুলবিলাকত চৰকাৰী স্কুলত কৰিব লাগে। কৰা ব্যৱস্থা হৈ গ'ল, ক্লাছ 9লৈকে কম্পালচৰি কৰাটো এটা ব্যৱস্থা হ'ল। দুখৰ কাৰণে মই বৰ দুৰ্ভাগ্য কথা যে ছাত্ৰ সন্থাই এইটো অপ'জ কৰিলে। তেওঁলোকে মানে সকলোৰে লগত মিলি এখন নিৰপেক্ষ দেশ বুলি কয়, সংস্কৃতি যদি হয় আৰবীয় কম্পালচৰি হ'ব লাগিব বুলি কয়, সেইটো দুৰ্ভাগ্য কথা। গতিকে এইবিলাক কাৰণতে এতিয়া অসমৰ অস্তিত্ব বিপন্নপন্ন। আৰু অস্তিত্ব ৰক্ষা কৰিবলৈ গুৰুজনৰ এই সত্ৰ নামঘৰ ৰক্ষা কৰিব লাগিব। যদি নামঘৰ থাকে, সত্ৰ থাকে, তেতিয়াহে অসমীয়া জাতি থাকিব। ধন্যবাদ। আধ্যাত্মিক বিশ্ববিদ্যালয় বুলি কওঁ। নামঘৰে হৈছে আধ্যাত্মিক আৰু নৈতিকভাৱে শক্তিশালী কৰি ৰাখিব পৰা এক ব্যৱস্থা। এই নামঘৰক কেন্দ্ৰ কৰি যদি আমাৰ নতুন প্ৰজন্মই নিজকে ডাঙৰ কৰিব পাৰে, নিজকে সমৃদ্ধ কৰিব পাৰে, নিশ্চিতভাৱে আমাৰ নতুন প্ৰজন্ম শক্তিশালী হ'ব, মানসিকভাৱে শক্তিশালী হ'ব, আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট হ'ব। তো আমি সেইকাৰণে এই বিদ্যালয়ত অন্যান্য শিক্ষাৰ সমান্তৰালভাৱে আধ্যাত্মিক শিক্ষাক অধিক শক্তিশালী কৰিবৰ নিমিত্তে গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। তো আমাৰ বিশ্বাস যে আমাৰ বিদ্যালয়ত পঢ়ি থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যদি প্ৰতিদিনে গুৰু আসনক সেৱা কৰি তেওঁলোকৰ জীৱনটো আৰম্ভ কৰিব পাৰে, নিশ্চিতভাৱে তেওঁলোক অদূৰ ভৱিষ্যতৰ সময়ত তেওঁলোকে সমাজত একোগৰাকী আধ্যাত্মিক পৰিপুষ্ট ব্যক্তি হিচাপে নিজকে পৰিচয় দিব পাৰিব। সাম্প্ৰতিক সময়ত মানুহৰ সকলোতকৈ অশান্তিজনক বা উদ্বেগজনক এটা বিষয় হৈ পৰিছে মানসিক অসুস্থতা। অধিকাংশ মানুহৰে এটা মানসিকভাৱে অসুস্থ। এই মানসিকভাৱে সুস্থ আৰু সবলক কেন্দ্ৰ কৰি যে আধ্যাত্মিক ব্যৱস্থা থাকে, সেই ব্যৱস্থাক ৰসাস্বাদন কৰাটো অত্যন্ত প্ৰয়োজন। আমি ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে সৰুৰে পৰা সেই আধ্যাত্মিক ভাৱধাৰা তেওঁলোকৰ মনত, তেওঁলোকৰ হৃদয়ত সেই চেতনা উপলব্ধ হ'ব আৰু এই আধ্যাত্মিক শিক্ষাৰে তেওঁলোক পৰিপুষ্ট হ'ব।